নিযুক্ত স্নাতক শিক্ষকৰ কাউন্সেলিঙৰ যোগদান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে শিক্ষা বিভাগৰ তুগলকী কাণ্ডত এতিয়া অনিশ্চয়তাত ভুগিছে ৭,০০০ৰো অধিক পদৰ নিযুক্তি আৰু গ্ৰেছ মাৰ্ক প্ৰাপ্ত সহস্ৰাধিক টেট উত্তীৰ্ণই চাকৰি হেৰুৱাৰ ইতিমধ্যে সম্ভাৱনা প্ৰকট হৈ উঠিছে টেটত গ্ৰেছ মাৰ্ক দিয়া ব্যৱস্থা নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে টেটৰ দৰে পৰীক্ষাত গ্ৰেছ মাৰ্কৰ ব্যৱস্থা অবৈধ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে শিক্ষা বিভাগৰ ভিতৰ চৰাত এতিয়া হাহাকাৰ লাগিছে 14 মেত 2221 স্নাতক শিক্ষকক নিযুক্তি দিছিল চৰকাৰে আৰু ন্যায়ালয়ৰ ৰায়ৰ পিছত সেইসকল শিক্ষকৰ যোগদান ইতিমধ্যে স্থগিত ৰখা হৈছে আৰু যিসকল শিক্ষকে গ্ৰেছ মাৰ্ক লাভ কৰি টেট উত্তীৰ্ণ হৈছে সেইসকল শিক্ষক এতিয়া অনিশ্চয়তাত ভুগিছে কিয়নো স্থগিত ৰখা হৈছে তেওঁলোকৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে স্থগিত ৰখা হৈছে গ্ৰেছ মাৰ্ক প্ৰাপ্ত সহস্ৰাধিক টেট উত্তীৰ্ণই চাকৰি পাবনে নাপায় তাক লৈ এতিয়া শংকিত হৈ পৰিছে কিয়নো গ্ৰেছ মাৰ্ক পোৱা যিসকল শিক্ষক তেওঁলোকৰ নিযুক্তি নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তাকে লৈ এতিয়া শিক্ষা বিভাগৰ অন্তৰ্ভাগত লাগিছে হাহাকাৰ